ৰাতিপুৱা ওলাইছো আৰু প্ৰব্লেমে দেখা পাইছে ওকে এভৰিবডি এণ্ড আমি আহি পাইছো ডিৰজু টি গাৰ্ডেন এই বগান চগান নেদেখাও আজি চিধা আপোনালোকক দেখাম গৈ পিনি পাহাৰ পৰ্বত আৰু ধুনীয়া ভিউ পইণ্টখিনি এয়া মোৰ ILP2 এণ্ড চেক কৰাই লওঁ মানে ইনাৰ লাইন পাৰ্মিট তো ইয়াৰ পৰা আমাৰ জাৰ্নি ষ্টাৰ্ট হয় 104 কিলোমিটাৰ জিৰোৰ কাৰণে তো আহি পাইছো আমি আই লাভ শ্বেৰ হে গাইছ আমি আহি পাইছো এনেকুৱা ধুনীয়া এটা লোকেশ্যন আৰু আপোনালোকে এই ভিউটো চেক কৰকচোন তো গাইছ আমি আহি পাইছো এজুলি গেট আৰু ইয়াত আহি আমাৰ লগত এনেকুৱা এটা প্ৰব্লেম হৈ গৈছিলে আৰু এইজন হ'ল ইন্সপেক্টৰ আহমেদ ছাৰ ওকে তো থেংক ইউ সো মাচ ছাৰ এতিয়া আমি গৈ আছো ওকে ইয়াৰে 50 টকাৰ কল লৈছো কল দিছে 8 পিস এণ্ড কল খালে হয় হাতীৰ সমান বহল লগত জেকেট লৈ আহিছিলো এণ্ড জেকেটটো লগাই ললো বৰ্তমান আমি আছো জিৰ' ভেলীত আৰু জিৰ' ভেলীৰ ভিউটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো হেই গাইছ হেল্ল' নমস্কাৰ এণ্ড কি খবৰ অসমবাসীৰ ৰাইজ তো আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ মৰ্ণিং 5টা বজাত 5টা হ'লে নাই 5টা বজাত ষ্টাৰ্ট কৰিছোঁ আমাৰ দোকানৰ সন্মুখৰ পৰা এণ্ড এতিয়া আমি গৈ আছোঁ জিৰ' ৰাইড কৰিবলৈ বাইক ৰাইড কৰিবলৈ এণ্ড মই বাসন্তীখনক লৈ যাম বুলি ভাবিছোঁ যদি যায় তেনেহ'লে যাব আৰু এইফালে যাব NS এখন এণ্ড গাইছ মই জিৰ' ৰাইডটোৰ কাৰণে বহুত এক্সাইটেড হৈ আছিলোঁ এণ্ড আজি ফাইনেলি ওলাইছোঁ ঘৰৰ পৰা এণ্ড চাওঁ এণ্ড বৰ্তমান আমি আছোঁ চিলনিবাৰী মাৰ্কেটত আৰু এতিয়া টাইম হৈছে 5টা 6 এণ্ড এতিয়া আমি চিধা ইয়াৰ পৰা কিমিনলৈকে যাম কিমিন গৈ পিনি কিমিনৰ পৰা চিধা জিৰ'লৈকে অ'কে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গাইছ এণ্ড লেটছ গ' ৰাতিপুৱা ওলাইছোঁ আৰু প্ৰব্লেমে দেখা পাইছে যিখন NS আহিছিলে আমাৰ লগত সেই NSখনৰ চেইন পৰি যায় তেনেহ'লে তাক ক'লোঁ ব'লা কিমিন গেটলৈকে যাওঁ যদি কিমিন গেটত কিবা ব্যৱস্থা কৰিব পাৰোঁ তেনেহ'লে যাব পাৰিবা ব্যৱস্থা বিশেষ একো নাই যদি ৰাস্তাত দোকান এটা খোলা থাকে তেনেহ'লে চেইনটো টানি যাব পাৰিবা অ'কে এভৰিবডি এণ্ড আমি আহি পাইছোঁ ডিৰজু টি গাৰ্ডেন এণ্ড এইবিলাক বহুত দেখাইছোঁ ভিডিঅ'ত এণ্ড আজি এইবিলাক নেদেখাওঁ আজি চিধা আপোনালোকক দেখাম গৈ পিনি এই বগান চগান নেদেখাওঁ আজি চিধা আপোনালোকক দেখাম গৈ পিনি পাহাৰ পৰ্বত আৰু ধুনীয়া ভিউ পইণ্টখিনি তো ফাইনেলি আমি আহি কিমিন চেক গেট আৰু ইয়াত চেক কৰাই লওঁ বস্তুখিনি এয়া মোৰ ILP2 এণ্ড চেক কৰাই লওঁ মানে ইনাৰ লাইন পাৰ্মিট তো গাইছ আমি কিমিন গেটটো পাৰ হৈ এতিয়া যাব লৈছিলোঁ জিৰ' ফালে বাট এইটো যে বাইক লৈ আহিছিলোঁ আমি NSটো সেইটো অকণমান প্ৰব্লেম দি আছে অকণমান মানে এনেকুৱা প্ৰব্লেম দি আছে যে চেইনটো পৰি যায় তো চেইনটো পৰি গ'লে তো আমি তাত জিৰ'লৈকে যাব নোৱাৰোঁ ইমান আপ ৰাস্তা সেইকাৰণে ভাবিছোঁ সেই ঘৰত যাবগৈ এণ্ড যিমান পাৰোঁ মই আৰু মামু যাওঁ এইটো লৈ যাওঁ যিমান পাৰোঁ যাম যদি যাব নোৱাৰোঁ তেনেহ'লে আমি ঘূৰি আহি যাম এণ্ড নেক্সট প্লেনিং কৰিম আৰু অ'কে এণ্ড গৈ পিনি অকণমান তেল চেল ভৰাই লওঁ আৰু এতিয়া পেট্ৰল পাম্পত তো ফাইনেলি আমি গৈ পিনি তেলটো ভৰাই লওঁ আৰু আজি ফাৰ্ষ্ট টাইম বাসন্তীখনত 400 মানে 400 টকা তেল ভৰাইছোঁ এণ্ড এতিয়ালৈকে মই একেলগত 400 টকা তেল ভৰোৱা নাই আজি ফাৰ্ষ্ট টাইম ভৰাইছোঁ তো ইয়াৰ পৰা আমাৰ জাৰ্নি ষ্টাৰ্ট হয় 104 কিলোমিটাৰ জিৰ'ৰ কাৰণে অ'কে এভৰিবডি এণ্ড আমি কিমিন গেটটো পাৰ হৈ আহি গৈছোঁ এতিয়া আমি বৰ্তমান আছোঁ গুৰুদ্বাৰ বুলি এটা মন্দিৰ নকয় এইটো গুৰুদ্বাৰ বুলি কয় এণ্ড আমি ইয়াতে আছোঁ এণ্ড ইয়াৰ পৰা গৈ আছোঁ আমি চিধা জিৰ' ফালে আৰু যিমান পাৰোঁ এক্সপ্ল'ৰ কৰিম আৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম লেটছ গ' এভৰিবডি তো গাইছ বৰ্তমান আমি আহি পাইছোঁ এখন ব্ৰিজৰ ওপৰত আৰু ব্ৰিজখন ইমান দ চাব পাৰিছে আপোনালোকে কিমান দ আৰু আপোনালোকে যে চাব পাৰিছে নদীত শিলখিনি সেই শিলখিনি JCB ডাম্পাৰত উঠাই দিয়ে আৰু সেইখিনি লৈ গৈ পিনি মানুহৰ ঘৰ তৈয়াৰ কৰা হয় ঘৰ বুলি কথা নাই অকল পকা কামৰ বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰা হয় আৰু এইখন ব্ৰিজৰ ওপৰত আমি আছোঁ আৰু ভিউখন অকণমান চেক কৰক আছোঁ মই আৰু মামু আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম অ'কে এভৰিবডি তো আহি পাইছোঁ আমি আই লাভ শ্বেৰ বুলি লিখা আছে এই লোকেশ্যনটো পাইছোঁ ইয়াৰ পৰা ট্ৰাই কৰোঁ যদি ইয়াত কিবা খাবলৈ থাকে তেনেহ'লে ইয়াৰ পৰাই খাই লওঁ এণ্ড সোনকালে যাব লাগে এণ্ড গৈ পিনি দেখাব লাগে মজা চিনবোৰ মৰ্ণিঙতে যেতিয়া বেলিটো ওলাব তেতিয়াহে ভিউখিনি লৈ মজা লাগিব এণ্ড গাইছ আমাৰ হাতত বিশেষকৈ বেছি টাইম নাই সেইকাৰণে আমি যিমান পাৰোঁ সোনকালে যাব লাগে জিৰ' ছাইডত আমি এদিনতে গৈ পিনি এদিনতে ঘূৰি আহিবলৈ ট্ৰাই কৰিম সেইকাৰণে য'ত বেছিকৈ নৰখোঁ এটা দুটাকৈ ফটো ক্লিক কৰি আমি লগে ওলাই যাবলৈ ট্ৰাই কৰিম আমি আহি 2 নম্বৰ ব্ৰিজ এটা পাইছোঁ আৰু ইয়াত চাব পাৰিছে ভিউটো কিমান ধুনীয়া লাগিছে চাই অকল শিলগুটি ডাঙৰ বল্ডাৰ এনেকুৱা পৰি আছে আৰু ভিউটো বহুতেই ধুনীয়া লাগিছে চাই আৰু সেইফালে পাহাৰ এইফালে পাহাৰ আৰু চাব পাৰিছে পাহাৰৰ পৰা কিবা ওলাই আছে আমাৰ বাসন্তীত নিউজ চিষ্টেম চাব পাৰিছে আপোনালোকে ষ্টাৰ্টটো বন্ধ কৰি দিছে মামু আৰু 3 গৈ আছে
আৰু ভিউ অ' মাই গড অ'কে এভৰিবডি এণ্ড আমি আহি লিচি বুলি জেগা এটা আছে এণ্ড সেইটো লোকেশ্যনত এণ্ড দোকানৰ পৰা কিবা কিবি লৈ লৈছোঁ খাবৰ কাৰণে পাৱাৰ চাৱাৰ এণ্ড ইয়াৰ পৰা খাই মেলি আমি ইয়াৰ পৰা ওলাব লাগে সোনকালে আৰু জিৰ' ইয়াৰ পৰা কিমান আছে 85 নে কিমান কিলোমিটাৰ দূৰ আছে মৰ্ণিঙতে একো খোৱা নাই সেইকাৰণে আহিছোঁ পাৱাৰ এটা চিপছ এটা আৰু ইয়াৰ পৰা ইমান ধুনীয়া এটা ভিউ চাব পাৰিছোঁ আপোনালোকক এবাৰ দেখাই আছোঁ গাইছ I got no rival. I'ma find my way through the blood and pain. Game of survival. Anytime or place. অ'কে এভৰিবডি এই ভিউখনৰ ফিলিংছ লৈ আমি আগফালে যাব লাগে আৰু আগফালে গৈ পিনে আৰু ধুনীয়া ধুনীয়া ভিউখিনি চাম আৰু যিমান পাৰোঁ এক্সপ্ল'ৰ কৰিম আৰু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো সেই গাইছ আমি আহি পাইছোঁ এনেকুৱা ধুনীয়া এটা লোকেশ্যন মানে ধুনীয়া মানে অৰুণাচল যেতিয়াৰ পৰা এণ্ট্ৰি কৰিছোঁ আমি তেতিয়াৰ পৰা অকল লোকেশ্যনে চাব পাৰিছোঁ ইমান ধুনীয়া ভিউ আৰু আপোনালোকে এই ভিউটো চেক কৰকচোন Tell me now what you gon' do. We can do this face to face. The reckoning is coming real soon. Doesn't matter what you. তো গাইজ ফাইনেলি আমি আহি আৰু এইখনে হ'ল প্ৰটিন চেণ্টাৰ একচুৱেলি মাৰ্কেট বুলি ক'ব পাৰোঁ এইটো হ'ল প্ৰটিনৰ সৰুকৈ এটা ভিউ চেক কৰক তো সেই গাইজ এতিয়া আমি আছোঁ বৰ্তমান প্ৰটিন আৰু ইয়াৰ পৰা কমচে কম 50 কিলোমিটাৰমান আছে জিৰ'লৈকে 50 কৈছিলোঁ মই বাট এই বৰ্ডখনত লিখাৰ মতে আছে 53 কিলোমিটাৰ তো গাইজ আমি আহি পাইছোঁ এজুলি গেট আৰু ইয়াত আহি আমাৰ লগত এনেকুৱা এটা প্ৰব্লেম হৈ গৈছিলে প্ৰব্লেমটো এইটো যে যিটো আমাৰ ইনাৰ লাইন পাৰ্মিট আছিলে সেই ডেটটোত অকণমান কাটি কৰি দিছিলে আমি য'ৰ পৰা বনাইছিলোঁ তাতে তাৰপিছত ছাৰে এই বস্তুটো চাই আমাক ইমান ধুনীয়াকৈ বুজাই দিছে এইটো এটা ডকুমেণ্টছ নিজৰ কাৰণে এটা প্ৰুফ হয় এইটো কাটি কৰিলে একচেপ্ট কৰিব নালাগে বুলি ক'লে আৰু এইজন হ'ল ইন্সপেক্টৰ আহমেদ ছাৰ আৰু ছাৰক মোৰ তৰফৰ পৰা বিগ থেংক ইউ ইমান ধুনীয়াকৈ ট্ৰেড কৰাৰ কাৰণে অ'কে তো থেংক ইউ ছ' মাছ ছাৰ এতিয়া আমি গৈ আছোঁ অ'কে তাৰপিছতে আমি আহি লাহেকৈ এণ্ট্ৰি কৰিলোঁ ইয়াজুলিত আৰু ইয়াজুলিৰ ভিউ হয় এইটো চাব পাৰিছে আপোনালোকে এটা বাসন্তী পুৰণা ঠেটুমেটু বাইক লৈ আহিছোঁ আৰু ইমান আপ উঠিব লাগে তেনেহ'লে ই উঠি আছে আৰু আপোনালোকক দেখাই আছোঁ তো গাইছ আমি এজলি পাৰ হৈ আহিছোঁ আৰু আহি চাব পাৰিছোঁ ইমান ধুনীয়া এটা ভিউ যদি ড্ৰোন থাকিলেহেঁতেন মোৰ হাতত তেনেহ'লে আপোনালোকক ড্ৰোন শ্বটৰ জৰিয়তে দেখাবলৈ ট্ৰাই কৰিলেহেঁতেন বাট একো নাই ড্ৰোনটো সোনকালে ল'বলৈ ট্ৰাই কৰিম এনে আপোনালোকে ভিউটো অকণমান চেক কৰি লওক ভিউটো চাই লওক তো গাইছ ইমান ধুনীয়া এটা লোকেশ্যন চাই আমি ৰখিছিলোঁ আৰু ৰ'দৰ কাৰণে বাইকটোও গৰম হৈ গ'ল মোবাইলটোও গৰম হৈ গ'ল আৰু মানুহটো গৰম হৈ গ'ল এণ্ড এতিয়া সোনকালে যাব লাগে চাহত অ'কে তো আমি আহি এখন গছৰ তলত ৰখিছোঁ ৰখাৰ পিছত এণ্ড চাব পাৰিছোঁ আমাৰ বাইকটো তামাম গৰম হৈ আছে ৰ'দ বাইক নহয় বাসন্তী তামাম গৰম হৈ আছে ৰ'দ দিছে যে ৰ'দৰ কাৰণে এণ্ড মোৰ মোবাইলটোও গৰম হৈ আছে আৰু এইবাৰে এণ্ড মামু কৈ আছে কি কয় কল লো বুলি আৰু হিন্দী মে কি বলতে কেলা চ' কল লো বুলি কৈ আছে কল লৈছোঁ আমি 50 টকাৰ কেইটা দিছে 8 পিচ আৰু আমি 50 টকাৰ কল লৈছোঁ কল দিছে 8 পিচ এণ্ড কল খালে হয় হাতীৰ সমান বহল লগত আছে হাতী ৰাস্তাৰ ফিলিংছ লৈ গৈ থাকোঁতে গমে পোৱা নাই আৰু আছে 13 কিলোমিটাৰ জিৰ'ৰ কাৰণে আমি জিৰ' পাবলৈ হ'লোঁ অকণমানকৈ বৰষুণ দি আছে চাব পাৰিছে পুৰা তিতি গৈছে ৰাস্তাটো বৰষুণ দিছিলে অকণমান চামথিং দি আছে সেইকাৰণে দিছিলে বৰষুণ এণ্ড বৰষুণটো যেতিয়া দিছিলে তেতিয়া আমি ইয়াতে আছিলোঁ যেতিয়া ডাঙৰকেইটা বৰষুণ দিছিলে তেতিয়া আমি ইয়াত আছিলোঁ এণ্ড আৰু তাৰপিছত আমি এই গড়টো চাব পাৰিছোঁ এণ্ড এই গড়টোত চাব পাৰিছে বসন্তীখনক ৰখাই দিছোঁ এইফালে মামু আছে আৰু এইফালে চাব পাৰিছে কিমান আছে কিলোমিটাৰ 9.5 কিলোমিটাৰ আছে জিৰ' পাবলৈ আৰু তাৰপিছত আমি গৈ পিনি জিৰ' পাম এণ্ড জিৰ'ত গৈ পিনি যিমান বস্তু আছে দেখাবলৈ সকলোখিনি বস্তু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম কিন্তু বসন্তীখন মানিব লাগিব ভাই মানিব লাগিব কাৰণ এতিয়া এইটো ঘৰত লৈ গৈ যদি এইটো জিৰ'লৈকে গুচি যায় তেনেহ'লে তাক ঘৰত লৈ গৈ এনেকুৱা এটা ছাৰ্ভিচিং দিম তাৰপিছত বেলেগ ৰাইড এটা কৰিবলৈ ওলাম আৰু গাইছ অকণমান হালকাকৈ বৰষুণ দিছিলে আৰু বৰষুণ দিয়াৰ পিছত এনেকুৱা ঠাণ্ডা লাগিছে মই গম পাইছোঁ যে জিৰ'ত গ'লে অকণমান ঠাণ্ডাটো লাগিব সেইকাৰণে লগত জেকেট লৈ আহিছিলোঁ এণ্ড জেকেটটো লগাই ল'লোঁ আৰু এতিয়া ব'লক যাওঁ ঠাণ্ডাটো নালাগে আৰু ধুনীয়াকৈ ভিডিঅ'জবোৰ বনাব পাৰোঁ এণ্ড
আৰু বিশেষকৈ 10 মিনিটকৈ বেছি সময় লাগিব পাৰে নাই আধা ঘণ্টা সময় লাগিব পাৰিব আৰু তাৰপিছতে আমি গৈ পিনি জিৰত উপস্থিত হ'ম জিৰত গৈ পিনি যিমান বস্তু পাৰোঁ এক্সপ্ল'ৰ কৰিব পাৰোঁ যিমান বস্তু দেখাব পাৰোঁ তো এভৰিৱান বৰ্তমান আমি আছোঁ জিৰত আৰু ইয়াৰ পৰা ভিউটো চাই এতিয়া চাইছোঁ জেকেটটো লগোৱাৰ পিছতহে ৰ'দ দিছে নহ'লে এতিয়া জেকেটটো খুলি দিম বাৰু এতিয়া অকণমান হালকা গৰম লাগি আছে নহ'লে অথনি ইমান ঠাণ্ডা লাগি আছিলে কি ক'ম আৰু বৰ্তমান আমি আছোঁ জিৰ' ভেলীত আৰু জিৰ' ভেলীৰ ভিউটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম পিছফালে চাব পাৰিছে চিনেমেটিক শ্বটত দেখাই আছোঁ আপোনালোকক চাই মজা পাব এভৰিবডি এণ্ড বৰ্তমান আমি আহিছোঁ এটিএমত ইয়াৰ পৰা এটা ছামথিং ওলাই লওঁ আৰু বাকীখিনি বস্তু আপোনালোকে নেক্সট ভিডিঅ' আহি আছে সোনকালে চাব পাৰিব থেংক ইউ